নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বাবুছ ক্লিকছত। বৰ্তমান জনপ্ৰিয় খেলৰ ভিতৰত ক্ৰিকেট হৈছে অন্যতম খেল। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি বিশ্বৰ এজন অন্যতম শ্ৰেষ্ঠ বেটছমেন। বিৰাট কোহলিৰ জন্ম 1988 চনৰ 5 নৱেম্বৰ তাৰিখে দিল্লীৰ এটি পাঞ্জাবী পৰিয়ালত হৈছিল। তেওঁৰ দেউতাকৰ নাম প্ৰেম কোহলি আৰু মাকৰ নাম সৌৰভ কোহলি। পৰিয়ালৰ মতে কোহলিয়ে 3 বছৰ বয়সতে ক্ৰিকেটৰ বেট হাতত তুলি লৈছিল। বিশ্বৰ এইগৰাকী মহান ক্ৰিকেটাৰৰ জীৱনৰ কিছু নজনা কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে জনোৱা হয়। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানেনে, ল'ৰালি কালতে বিৰাট কোহলিক তেওঁৰ প্ৰশিক্ষক অজিত চৌধুৰী এটা নিকনেম দিছিল। সেই নামটো আছিল চিকু। বৰ্তমান ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত আটাইতকৈ দ্ৰুত শতক লগোৱা ৰেকৰ্ড বিৰাট কোহলিৰ নামত আছে। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া খেলত 52টা বলত 100 ৰান কৰিছিল। 2006 চনত ৰঞ্জী ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ খেল কৰ্ণাটকৰ বিৰুদ্ধে খেলি থকাৰ সময়ত তেওঁৰ দেউতাক প্ৰেম কোহলিৰ মৃত্যু হৈছিল। তথাপি তেওঁ অন্তৰৰ আৱেগক বান্ধি ৰাখি দলটোক এৰি নগৈ দিল্লীৰ হৈ ৰঞ্জী ট্ৰফীৰ খেলখন খেলিছিল। ছোৱালীবোৰৰ মাজত বিৰাট কোহলিৰ জনপ্ৰিয়তা অত্যন্ত বেছি। তেওঁৰ জনপ্ৰিয়তাৰ এটা সৰু উদাহৰণ, প্ৰায়ে তেওঁলৈ তেজেৰে লিখা প্ৰেম পত্ৰ আহে। 2013 চনত সেই সময়ত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰিছিল। 2012 চনত 23 বছৰ বয়সত বিৰাট কোহলিয়ে ICCৰ ক্ৰিকেট অৱ দ্য ইয়াৰ বঁটা লাভ কৰিছিল। বিৰাট কোহলিয়ে নিজৰ নামত গৰীব ল'ৰা ছোৱালীৰ বাবে এটা সংস্থা চলাই আহিছে। এই সংস্থাটোৰ নাম বিৰাট কোহলি ফাউণ্ডেশ্যন। বিৰাট কোহলি 19 বছৰৰ তলৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক আছিল, যিটো দলে 2008 চনত আণ্ডাৰ-19 ৱৰ্ল্ড কাপৰ খিতাপ দখল কৰিছিল। কোহলিৰ কান্ধত ড্ৰেগনৰ টেটু অঁকা আছে, যিটোক তেওঁ নিজৰ লাক বুলি ভাবে। বিৰাট কোহলিয়ে শ্ৰীলংকাৰ বিৰুদ্ধে খেলেৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। কোহলিয়ে নিজৰ প্ৰথমখন এদিনীয়া খেলত মাত্ৰ 12 ৰান কৰিছিল। ঘৰত থাকিলে তেওঁ মাকৰ হাতৰ মটন বিৰিয়ানী আৰু ক্ষীৰ খাই ভাল পায়। ল'ৰালি কালতে তেওঁৰ বলীউডৰ মৌময়ী অভিনেত্ৰী কৰিশ্মা কাপুৰক ভাল লাগিছিল। বিৰাট কোহলিৰ দেউতাক প্ৰেম কোহলি এজন উকিল আছিল। বৰ্তমান সময়ত বিৰাট কোহলিৰ উপাৰ্জন আৰু ব্ৰেণ্ড ভেলু বলীউডৰ তাৰকাতকৈও অধিক। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা বিশ্বৰ এজন শ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলিৰ বিষয়ে এই তথ্যখিনি আপোনালোকৰ আগত দাঙি ধৰিলোঁ। তথ্যখিনি চাই কেনে পালে জনাব। নেক্সট ভিডিঅ'ত বিৰাট কোহলিৰ কেৰিয়াৰৰ বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিম। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক। তো আজিলৈ বাই বাই।